Good morning everyone. আজি বিয়া এখনত যাবলৈ ওলাইছো আৰু যেটি বিয়াত যাব ওলাইছো হে হাজি গাছি লৈছো অকমান আপোনালোকক দেখুৱাইছো আৰু এতিয়া যাও বিয়াত আৰু তাত যিমানখিনি পাৰো দেখুৱাম বাৰু এইফালে ননদজনী আৰু ভাগিন ছোৱালীজনী আৰু মা আছে গুনগুন আৰু এইফালে জিমন আছে জিমনে হাই দিছে আৰু আমি এতিয়া খুচকাৰিয়ে যাম কাৰণ বেছি দূৰ নহয় এয়া গৈ আছো আৰু বিয়াখন হৈছে মিষ্টাৰৰ খুৰাকৰ ল'ৰা মোৰ দেউৰ হয় বিয়া আহি পালো এয়া বাহিৰৰ দৃশ্যটো অকনমান দেখুৱাইছো আৰু এতিয়া ভিতৰ ফালে সোমাই যাও দেখুৱাম বাৰু সবখিনিয়ে আৰু গৈয়ে খালু দৈ চিৰা বিয়া বুলি ক'লেতো আৰু খোৱাই মেন নহয় জানো এয়া দৈ চিৰা মিঠাই খালু সবে আৰু এতিয়া বহি আছো খাই লৈ আৰু বিয়াখনো দেখুৱালো আৰু ইফালে আজিকালি ল'ৰা ছোৱালীবোৰ ইমানে স্মাৰ্ট হৈ গৈছে মোবাইলটো কেমেৰা কৰা বুলি গম পায় লগে লগে হাই হেল্ল একদমে দি দিয়ে বিয়াখন দেখুৱাই দিলো আপোনালোকক ধুনিয়াকৈ সজাইছিলে বিয়াখন আৰু ইফালে দৰাৰ ভনিয়েক তাই হাই দিছে তাইৰ লগত কথা পাতিলো অলপ সময় ননদ হয় ইফালে জিমন গুনগুন একদম বিয়া বুলি ক'লে দৌৰা দৌৰি আৰু গলো আম্মুহঁতৰ ঘৰত মানে সৰু ননদজনীৰ ঘৰত তাইৰ ঘৰ ওচৰতে বিয়াৰ পৰা তাইও আহিব আমাৰ লগত বিয়াত তাইক আনিবও গলো তাই ওলাই আছে ইফালে সবে বহি আছে ষ্টাইল কৰি আছে ভাত পানী খোৱা হ'ল একদম মানুহ বহুত ভিৰ একদম আহিয়ে ভাত কেইটা খাই ললো আৰু গৰম বহুতে আৰু মানুহও বহুত হৈছিল সেই কাৰণে ভাতকেইটা আগতে খাই ললো আৰু দৰাকো দেখুৱাই দিলো কাৰণ আপোনালোকে ভাবিব যে বিয়াত গল কিন্তু দৰাকে দেখুৱাই নিদিলে আৰু সেই কাৰণে ভিৰৰ মাজতো দৰাক দেখুৱাই দিলো আৰু এইফালে সব আমাৰ পাৰ্টি সব এইবিলাক আমাৰে মানুহ সব বহি আছে আৰু দৰাই তামুল দি আছে আৰু সন্ধিয়াৰ পৰিৱেশ এইটো দেখুৱাই দিলো আৰু যাবলৈ ওলাইছো ঘৰত এতিয়া যাম ঘৰত আৰু আজি ইণ্ডিয়া পাকিস্তানৰ খেল আছে চাবতো লাগিব বিয়াৰ পৰা আহি খেলা চাই আছো আৰু আজি ইণ্ডিয়া পাকিস্তানৰ খেলা আছে টি20 ক্ৰিকেট তো আপোনালোকে চাই থাকক আমিও চাই আছো আৰু আজি ভিডিওটি ইমানতে শেষ কৰিম যদি ভাল পাইছে তেতিয়াহলে লাইক এটা কৰি দিব কমেন্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়াহলে আজি আহিছো বাই বাই